আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই So hello guys, दिनैनि भिडिअखौथ' माने इन्ट्र नायनानै मिन्थिखाबाय आरोना इन्ट्र होनायखौ खोनाखादों जानो हागौ आरोना मानो होनोब्ला जोंहा आनिया ब्रह्मआ मानो होनोब्ला बर' रावजों रायलायाखै आरोना माने आसामिसनिसो बुंदों आरोना आंनि भिउवार्सफोराबोथ' माने एसे एनैबाबो हारसाफोरखौ माने आसामिसखौ मिथियो होननानै आसा खालामदों आरोना जेव जागोन आरो होनोब्ला बिराद इउटुब चेनेलनि गेजेरजोंनो माने नुखाबायबो जानो हागौ आरोना बे भिडिअखौ मानो होनोब्ला दा आनिया ब्रह्मआ माने मोनसे रिप्लाइ होदों आरोना माने फाफ्लि बना माने जौ लोंनायनि माने बे मिउजिक भिडिअनि सायाव माने एसे माने दा माने गाव रिप्लाइ होदों आरोना माने बेखौनो नोंथांमोननिसिम आपडेट होनो होननानै बे भिडिअखौ लाबोनाय जाबाय आरोना लोगोफोर सोरबाफोर जुदि नुवाखैबा बे आंनि इउटुब चेनेलनि गेजेरजों नायनानै लादो आरोना लोगोफोर खुलुमबाय आं आनाया ब्रह्म মই বড়ো ক'ব কাৰণে শিকি আছো কষ্ট কৰি আছো কিন্তু সেইকাৰণে মই অসমীয়াতে ক'ম মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এইখিনি আহি পাইছো জীৱনত এদিনতে এজন আৰ্টিষ্ট নবনে আজি 10-15 বছৰ ধৰি মই গান বনাই আছো কষ্ট কৰি আছো আৰু তাৰ পিছত এইখিনি আহি পাইছো আৰু মই নিজকে মই কৃতজ্ঞ বুলি ভাবো মই নিজকে ভগৱানৰ আগত কওঁ মোক এইখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইহঁতিও আহি পেলাই গাব লাগে আচলতে মই অনুৰোধ কৰো সকলোৱে গাওক এইটো আমাৰ ফোক সংগীতটো আস্তে 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 মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান আমাৰ মই কাৰো নাম নলও যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গাই আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এইটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জীয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ পেলেজত এয়াৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা বেণ্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকেই সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ পেলেজত এয়াৰ ৰেহমান ছাৰৰ আগত মই গাইছো সো মই এইখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপরি রিসেন্টলি ফেমিনা এচিভার্স এৱাৰ্ড ফোক গীতবিলাক মই জীয়াই ৰাখাৰ কাৰণে মই এৱাৰ্ড পাইছো এতিয়া হল কথাটো মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফোক গীতবিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিলে আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকশন কৰিছে ফোক গান সদায় কালেকশনে কৰে কোনো পাৰ্সোনাল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ৱাইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকে মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া এইটো মোৰ পাৰ্সোনাল গান হয় এইটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন
কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় সবে গাব পাৰে আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত 80 মোটামুটি 87 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খোজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ৱাইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকে কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকে মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পৰ্টেলত পুৰা লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972 লিখিছে আৰু এইটো প্ৰুফ এখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাও এইটো প্ৰুফ হ'ব কি এখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ডৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া दाथ' लोगोफोर मानो होनोब्ला भिडिअखौ नायनानै नुखाबाय आरोना लोगोफोर मानो होनोब्ला आनिया ब्रह्मआ मा बुंदों गासिखौबो नुखाजोब्बाय आरोना लोगोफोर जाय माने बे भिडिअखौ फुल नायदों बिसोरथ' माने गासिखौबो मिन्थिजोबखाबाय आरो बेथ' माने बेलेगफोराथ' सोरबा नुखादोंबो जानो हागौ आरोना नुखानानै माने हाबदोंमोन जानो हागौ क्लिक खालायनानै माने लगे थांफिनदोंबो जानो हागौ आरोना दिनैनि आपडेट भिडिअआ बेखिनियानो आरोना लोगोफोर बेफोरबायदिनो सोरबाफोर जुदि आपडेट भिडिअ नायनो मोजां मोनोब्ला अन्नानै आंनि इउट्युब चेनेलखौ साबस्क्राइब खालामनानै अल प्रेसाव थुनानै लादो आरोना लोगोफोर बिदिब्ला दिनैनि आपडेट भिडिअआ बेखिनियानोसै आरोना लोगोफोर नेक्स्ट भिडिअआव लोगो मोनसिगोन बाय बाय